মই পল্লৱিতাই আপোনালোক সকলোকে পল্লৱিতা ৱৰ্ল্ডছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰতে সহজতে অমিতাৰ পৰা জাম কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাব ওলাইছোঁ। তাৰ কাৰণে লাগিব অমিতা এটা, চেনি আৰু ভিনেগাৰ। অমিতাটো ভালকৈ ধুই তাৰ বাকলিখিনি কাটি আৰু গুটিখিনি গুচাই ল'ব। মই অমিতাখিনি এনেদৰে সৰু সৰু টুকুৰাত কাটি লওঁ। মোৰ গোটেইখিনি অমিতা কটা হৈ গ'ল। অমিতাৰ এই টুকুৰাবোৰ এখন কেৰাহীত মই আধা ঘণ্টাৰ কাৰণে উতলাই লওঁ। কেৰাহীত দিয়া পানীখিনি গৰম হৈ অহাত ইয়াত মই 1 টেবুলস্পুন ভিনেগাৰ মিলাই দিলোঁ। এতিয়া মই ইয়াত অমিতাৰ কাটি লোৱা টুকুৰাখিনি দি দিম। অমিতাখিনি উতলাবলৈ এলুমিনিয়াম বা ষ্টীলৰ বাচন ব্যৱহাৰ কৰিব। এতিয়া মই মিডিয়াম ফ্লেমত এই অমিতাৰ টুকুৰাখিনি আধা ঘণ্টাৰ কাৰণে উতলিবলৈ দিম। মোৰ অমিতাখিনি উতলিবলৈ দিয়া আধা ঘণ্টা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি এটা ফুটা থকা খৰাহীত মই অমিতাখিনি টুকি লওঁ। মোৰ অমিতাখিনি টুকি থোৱা আধা ঘণ্টা হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে। মই মিক্সিৰ মিডিয়াম জাৰটোত এইখিনি পিচি লওঁ। এই কাপটোৰে 4 কাপ মোৰ অমিতাৰ পেষ্ট হৈছিলে, গতিকে ইয়াত মই 2 কাপ চেনি দিম। চেনিৰ পৰিমাণটো আপোনালোকৰ অমিতাটোৰ মিঠা হয় নে নহয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি অমিতাটো মিঠা হয় তেতিয়াহ'লে চেনিৰ পৰিমাণ কম হ'ব, যদি মিঠা নহয় তেতিয়াহ'লে চেনিৰ পৰিমাণ বাঢ়ি যাব। অমিতাৰ ৰসখিনি কেৰাহীত দিয়াৰ আগতে এখন সেৰেঙা চেকনিত মই ৰসখিনি চেকি লৈছিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম। মই গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিছোঁ। গেছৰ ফ্লেমটো হাই কৰি দিলে পেষ্টখিনি উপৰি আপোনাৰ গাৰ ফালে আহিব। এতিয়া মই ইয়াত ইলাচি পাউডাৰ আধা চামুচ মিলাই দিম। ইলাচি পাউডাৰ অপশ্যনেল হয়। এতিয়া মই পেষ্টখিনি নন ষ্টপ লৰাই থাকিম। পেষ্টখিনিৰ পৰা জাম প্ৰস্তুত হওঁতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ সময় লাগে। দেখিছেনে কেনেকৈ বাবলছবোৰ ফুটিবলৈ লৈছে? সেইকাৰণে ল' ফ্লেমতেই কৰিব আৰু দীঘল হেতাৰ ব্যৱহাৰ কৰিব। লাহে লাহে অমিতাৰ ৰসখিনি ঘন হ'বলৈ ধৰিছে। এইখিনি আৰু অলপমান ঘন হ'লেই জাম প্ৰস্তুত হৈ যাব। যিমানে ৰসখিনি ঘন হৈ আহে সিমানেই হেতাখন অকণমান স্পীডত ঘূৰাব, নহ'লে ৰসখিনি তলত লাগি ধৰিব। এয়া মোৰ অমিতাৰ জাম প্ৰস্তুত হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা কৰি এইখিনি মই এটা কাঁচৰ বটলত ভৰাই ল'ম। যিকোনো জাম, জেলি বা আচাৰ কাঁচৰ বটলত থ'লে বহুত দিনলৈ ভালে থাকে। জামখিনি বটলত ভৰোৱাৰ পিছত তাক গৰমে গৰমে সাফৰটো মাৰি নিদিব। ৰুম টেম্পাৰেচাৰতে জামখিনি ঠাণ্ডা হ'বলৈ দিব। বটলৰ পৰা জাম উলিয়াওঁতে কেতিয়াও তিতা চামুচ ব্যৱহাৰ নকৰিব। আপোনালোকে ঘৰতে এনেদৰে অমিতাৰ জাম প্ৰস্তুত কৰিবচোন আৰু কেনেকুৱা হ'ল মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।